Oh, no, 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 no. নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল শইকীয়া ষ্টাইল। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপুনি আপোনালোকৰ ভিডিঅ'টো চাব যে আমাৰ মানে আজি আমি লটাৰী খেল খেলিবলৈ গৈ আছোঁ নয়া বজাৰত। উজনি মাজুলী নয়া বজাৰত খেলিবলৈ আজি লটাৰীত কি পাওঁ কি নাপাওঁ, কি চাম কি নাচাম, আপুনি আৰম্ভণিৰ পৰা শেষলৈকে চাওক আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। আমি আৰম্ভ কৰিছোঁ ভিডিঅ'টো ইয়াৰ পৰা, আগৰ পৰাই আৰম্ভ কৰিছিলোঁ, তথাপিতো মানে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। ব'লক আমি কি কি খেলোঁ কি কি কৰোঁ আপোনালোকক দেখাম। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাওক, যদি ভাল লাগে লাইক কৰিব। ব'লক। এজনে লৈছে টিকেট। কেইবাবাৰো খেলাৰ পিছত আমি হাৰি আছোঁ বৰ্তমানলৈকে। হাৰি এতিয়ালৈকে 250 টকা গৈছে। এইবিলাক আমি 50 টকা 3টা গুটি দিয়ে, 50 টকা 3টা গুটি দিয়ে লগাই দিছোঁ আৰু বৰ্তমানলৈকে হাৰি আছোঁ। অৱশ্যে জিকিম, কণ্টিনিউৱাছলি চাই থাকক আপোনালোকে। জিকিলে আপোনালোকক দেখাম। ইয়াত নাম্বাৰবিলাকত এইবিলাক আমি গুটিবিলাক এইবিলাক লগাইছোঁ চাওক। আমি 9 নম্বৰ লগাইছোঁ এটা, 14 নম্বৰ লগাইছোঁ, 20 নম্বৰ লগাইছোঁ এটা, 19 নম্বৰত লগাইছোঁ এটা। এইটো চাওক, এই চাৰ্কলটো ঘূৰিলে আমাৰ যদি 19 নম্বৰত বা 9 নম্বৰত বা 16 নম্বৰত লাগে তেনেহ'লে আমি এই চাওক 14 নম্বৰ। আমি ৰসগোল্লা টেমা এটা পালোঁ ফাইনেলি। আমি ৰসগোল্লা টেমা এটা পালোঁ, 190 টকীয়া ৰসগোল্লা টেমা। আৰু নেকেল আমাৰ বহুত পইচা গ'ল। তোমাৰ কিমান গ'ল কৈ দিয়া? 190 টকা বাদ দি তোমাৰ কিমান গ'ল? 260 টকা গ'ল আৰু 190 টকীয়া বস্তু এটা পালোঁ। টোটেল 60 টকা 70 টকা লোকচান হৈছে। মোৰ 100 টকা কি হ'ল? কি মাৰিছে আৰু এটা বেলেগ এটা খেল খেলিম আমি। খাম আৰু পিছত খাম। 10 টকাত এটাত বল, কুকুৰা পাব। কুকুৰা এটা পায়, কুকুৰা এইটো ধৰি থাকক। গুগল পে আমাৰ গুৰিত পইচা শেষ হৈ গৈছে ইতিমধ্যে। আমি গুগল পে' কৰি পইচাটো উলিয়াই আনি লওঁ। বন্ধুসকল, আমাৰ ইয়াতে হৈ থকা এইটো গেমত এই গ্লাছকেইটা পেলাব লাগে, বল 3টা পায়। অৱশ্যে মোৰ প্ৰথমটো বল ফেইল হৈ গ'ল। প্ৰথমটো বল গৈ পিনি সেই মানুহজনে যিজনে খেলাইছিলে তেখেতৰ ভৰি পৰিলেগৈ। আৰু এই খেলটোত এই কুকুৰা এটা দিয়ে প্ৰথম পুৰস্কাৰ। যিজনে গোটেইকেইটা গ্লাছ পেলাব পাৰিব সেইজনকে এই কুকুৰা এটা দিব। খেলি আছে আমাক জবৰদস্তি খেলিবলৈ বিচাৰিছে। মোক জবৰদস্তি খেলিব বিচাৰিছে। মই গুগল পে' নহয় বুলি কোৱা বিচাৰিছোঁ। মই গুগল পে' নহয় বুলি কৈছোঁ। নাই মই নেখেলোঁ। মোৰ বহুত টকা গ'ল, 500 টকা গ'ল। এই খোৱা জেগাত পালোহি। এইজনে চাওকচোন, খোৱা মানুহ। এইটো আমাৰ বাৰ্গাৰটো 50 টকা গৈছে। এইটোত কি তিয়ঁহে আছে, ভিতৰত তিয়ঁহ আছে। খোৱা বস্তু চাওক, জেলবি চাওক, কিমান দিন হ'ল বনাই থোৱা। তেনেকেই কোনে কাক মৰি আছে আমি বহুত বস্তু পালোঁ। আমি ৰসগোল্লা টেমা এটা পালোঁ, আটা বেগ এটা পালোঁ আৰু স্কুটি টিকেট এখন
আৰু ডিমৰ প্লেট এটা পালো চাওক স্কুটি ডিকি খোল স্কুটি ডিকি খোল ডিকি খোল ফাইনেলি ডিম মই কণীটো মই ল'ম কণী মই ল'ম চব ভাগ হ'ব চব ভাগ হ'ব ফাইনেলি বন্ধ হ'ল মোৰ বাইকখন হেৰাই থাকিলে খতম বাইকৰ ওপৰত এইটো কি চাওক এইটো ডিমটো কেনেকে ডিমটো হাতত নিবলৈ দে পাগল ফাইনেলি বন্ধুসকল আমি মই ভিডিঅ'টো ইমানটা সমাপ্ত দিছোঁ ইয়াত চাওক আমাৰ ইয়াত হৈ আছে ৰাষ্ট্ৰীয় বাণিজ্য মেলা আৰু নাই দাদা ভিডিঅ'টো ইমানটা সমাপ্ত দিছোঁ দে বেয়া নাপাব আৰু ভিডিঅ'টো আপুনি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাৰণ আন্ধাৰ হৈ আহি আছে কাৰণ আমি বেছি ভিডিঅ' বনাবলৈ গ'লে লেট হৈ যাব আন্ধাৰ হৈ যাব আৰু ভিডিঅ'ৰ কোৱালিটি বেয়া হৈ যাব সেইকাৰণে বোলো ভিডিঅ'টো আজি ইমানটা সমাপ্ত দিছোঁ ধন্যবাদ যদি ভাল পায় লাইক কৰিব কমেণ্ট এটা কৰি দিব সৰুকৈ